নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। ৰঙিয়াত সোমবাৰে অংগনবাড়ী কৰ্মী সহায়কাৰীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী সহায়কাৰীসকলে নিজৰ প্ৰাপ্যৰ মজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ মজুৰি বিচাৰি দাবী জনাই আহিছিল। ৰাজ্য চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগা হয় বুলি অংগনবাড়ী কৰ্মী সহায়কাৰীসকলে জানিবলৈ দিয়ে। নিজৰ দাবীৰ পূৰণৰ বাবে চৰকাৰক অতি শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়কাৰীসকলে আহ্বান জনায়। অন্যথায় ইয়াতকৈও 24 ফেব্ৰুৱাৰীত দিছপুৰত প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন কৰিম বুলি হুংকাৰ দিয়ে। বিত্ত মন্ত্ৰীগৰাকীয়ে যোৱা বাজেটৰ পূৰ্বে আমাক আন্দোলনৰ পৰা বিৰত থাকিবলৈ কৈ দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু যোৱা বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মী সহায়কাৰীসকলৰ দৰমহা বৃদ্ধিৰ কথাটো উল্লেখ নকৰি চৰম প্ৰতাৰণাহে কৰিলে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীৰে শুক্ৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ শ পুৰুষ মহিলাই। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হাই হাই অসম চৰকাৰ হাই হাই মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাপ কৰি তোলে। প্ৰতিবাদত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মিছা কৈছিল। 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই হ'ব। 12,500 কোটি টকাৰ ঋণৰ বোজা লৈছিল তেওঁ। কিন্তু বৰ্তমান পৰ্যন্ত কেৱল 16.72% ঋণহে মাফ কৰিছে। লগতে কয় যে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ মহিলাসকলক বিপদত পেলাইছে। এতিয়া পুলিচ ঘৰলৈ আহিছে। ঋণৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ভাবিছে অৰুণোদয় আঁচনিৰ জৰিয়তে সকলো মহিলাৰ ভোট তেওঁ ল'ব। কিন্তু এতিয়া আৰু ভোট কিনিব নোৱাৰে। বহুদিন হাতে চৰকাৰে ভালদৰে আমালোকক বেতন দিয়া নাই আৰু সকাল 8টাৰ পৰা 3টালৈ আমালোকক কৰিব লাগে, চেণ্টাৰত থাকিব লাগে। আৰু আমাৰ ৱাৰ্কাৰবিলাকক বহুত ধৰণৰ কাম দিছে। আমাক ল'ৰা ছোৱালীকো নজৰ ৰাখিব লাগে আৰু পঢ়াবও লাগে। আৰু বাইদেউবিলাকক আৰু ডেইলি মিটিং কিয় মিটিং দিব লাগে? 1.5 টাকাত চাকৰিত কিয় দিব